নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 5 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে জেলৰ পৰা ওলাব সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এই মন্তব্য অখিল গগৈৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নামত নাটক কৰি থকা বুলি কৈ অখিল গগৈয়ে লগতে কয় নিৰ্বাচন শেষ হোৱাৰ পাছতে শ্যামকানু সিদ্ধান্ত জেলৰ পৰা ওলাই আহিব এয়া কেৱল একো ভাওনাহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোশ্যাল মিডিয়া যোগে কৰিলে বিশেষ আহ্বান জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য ন্যায়িক আয়োগ সহযোগিতা কৰিবলৈ সোশ্যাল মিডিয়া যোগে আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত যোৱা নাছিল ন্যায় বিচৰা এজনো ব্যক্তিয়ে সাক্ষ্য দিয়া নাছিল ন্যায়িক আয়োগৰ ওচৰত সোশ্যাল মিডিয়া যোগে মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মহামান্য উচ্চ ন্যায়ালয়ৰ বৰ্তমান কাৰ্যৰত ন্যায়াধীশ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰাৰ চৰকাৰৰ সিদ্ধান্তটো সত্য আৰু ন্যায় বিচৰাৰ প্ৰতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ আন্দা সংগ্ৰহক লৈ ডাঙৰ ঘোষণা কৰিলে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব সিংহল কলিহাই আৰু ভাৰপ্ৰাপ্ত সচিব প্ৰাঞ্জিত গোয়ৰ এতিয়াৰ পৰা আৰু বীৰ লাচিত সেনাই সংগ্ৰহ নকৰে চান্দা ইচ্ছা কৰিলে একাউণ্ট দিব পাৰিব এড বা ধন দাবী পত্ৰ পালে আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ আহ্বান সংগঠনটোৰ দুই নেতাৰ ছত্তীশগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা যাত্ৰীবাহী ৰেলৰ সৈতে মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 6জন নিহত আজি সন্ধিয়া প্ৰায় 4 বজাত জিলাখনৰ গটৰা আৰু বিলাসপুৰৰ ষ্টেচনৰ মাজত জয়ৰামনগৰ ষ্টেচনৰ সমীপত এখন যাত্ৰীবাহী মেমু স্থানীয় ৰেল সৈতে এখন মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষ ঘটে প্ৰাথমিক তথ্য মতে এই দুৰ্ঘটনাত প্ৰায় 6জন লোকৰ মৃত্যু হৈছে আৰু 2ৰ পৰা 3জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে সংঘৰ্ষটো ইমানে শক্তিশালী আছিল যে যাত্ৰীবাহী ৰেলখনৰ এটা ডবা মালবাহী ৰেলখনৰ ওপৰত বাগৰি পৰে নেডাৰ পৰা আঁতৰিল উত্তৰ পূবৰ কেইবাটাও ৰাজনৈতিক দল গঠন কৰিলে খুকীয়া আঞ্চলিক মঞ্চৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ এক মুখ্যম আঘাত জৰে এৰিলেও যেন কপটিয়েও নৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেডাৰ অন্যতম সহযোগী এনপিপি মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নেডাৰ পৰা আঁতৰি মিত্ৰজোঁটটোক প্ৰত্যাহ্বান জনাইছে কোচ ৰাজবংশী সন্মিলনৰ সংবাদমেল চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনে সংবাদমেল সম্বোধন কৰি সদৰি কৰে যে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে 2026 চনত বিজেপিক দিয়া হ'ব উচিত প্ৰত্যুত্তৰ সোমবাৰে পুৱা উত্তৰ আফগানিস্তানত এক বৃহৎ ভূমিকম্প অনুভূত হয় ৰিক্টাৰ স্কেলত 6.3 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও 20 জন লোকৰ মৃত্যু হোৱাৰ লগতে 640 জনতকৈ অধিক লোক আহত হৈছিল 25 জন গুৰুতৰভাৱে আহত হোৱাৰ বুলি দুৰ্যোগ ব্যৱস্থাপনা বিষয়া জনায় মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদি আৰু এনে ধৰণৰ নিউজ চাব খোজে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক দি জয় জুবিন দা কমেণ্ট কৰিব